নমস্কাৰ জগল মোৰ চেনেলতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ' আহিছে, সেইটো কাৰণে বেয়া নাপাব। বহুত দিন মানে নাছিলোঁ, ভিডিঅ' চিডিঅ' দিয়া নাই আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। চাই থাকক, দেখুৱাই আছোঁ। মানে ছাৰ্ভিচিং কৰিবলৈ যাওঁ এতিয়া। পিকুৱে মই যাম, ৰ'ব পিকুক মাতি লওঁগৈ, তাৰপিছত গৈ আছোঁ লাহে লাহে দেখুৱাই থাকিম আৰু সেইবোৰে। আজি কিনো আৰু বেলেগ দেখুৱাম আৰু মানে ছাৰ্ভিচিং কৰিম ব'লক, ৰ'ব তাক মাতি লওঁ। এয়া আমাৰ পিকু আহি আছে, লগ মাৰ খাই আছে। বহুত দিনৰ মূৰত ওলালেহি দেই মানুহ এজন। কৃষ্ণ দেই, আমি ক'লৈ যাম এতিয়া? নেজানে সি। শিৱসাগৰ যাম। শিৱসাগৰ ক'ত যাম? টাটা প্ৰগতি মটৰ্ছ। তাত আমাৰ ছাৰ্ভিচিং আছে গাড়ী, তালৈ যাওঁ। টাটা ওচৰ পৰা আহেগৈ বোলে। টাটা মানে আম্বানী নেকি? আম্বানী নহয়, টাটা। চৰি, নামটো মই পাহৰি থাকিলোঁ, আমি নাজানো। এতিয়া যাওঁ, গৈ থাকোঁ, দেখুৱাই আছোঁ, চাই থাকিব। এয়া আমি প্ৰগতি মটৰ্ছ আহি পাই গ'লোঁ। এতিয়া কিমান দেৰি লাগে ইয়াত ঠিক নাই, ধেৰ গাড়ী আছে বুলি কৈছে। এই যে আমাৰ পপত হৈ গ'ল নহয়। আমি আহিছিলোঁ ছাৰ্ভিচিং কৰাবলৈ। ছাৰ্ভিচিং আছে এতিয়া মাৰ্চৰ 25 তাৰিখে। ফোন মাৰিলে কাৰণে পঠিয়াই দিলে। এতিয়া ছাৰ্ভিচিং বোলে এতিয়া নাই হোৱা নহয়, টাইম বোলে মাৰ্চৰ 25 তাৰিখে আহিবা বোলে। এতিয়া মাৰ্চৰ 25 তাৰিখে আহিম। এনেই আৰু শিৱসাগৰখন ঘূৰি গ'লোহি। এতিয়া মানুহ এজনক লগ কৰিব লাগে, প্ৰগতি এই কি আছিলে, প্ৰগতি হস্পিটেলৰ ওচৰত। এতিয়া হস্পিটেলখন কোনডোখৰত আছিলে আমি পাহৰি থাকিলোঁ নহয়। এতিয়া এটাক চাবলৈ গৈছোঁ, এতিয়া হস্পিটেল কোনটো আছে। এটাই কৈছে আগলৈ আছে নেকি, আগলৈ আছে নেকি বুলি ক'লে মই আকৌ ঘূৰি আহিম নিব, সেইটো কাৰণে বোলো ৰখি পিনি চাই যাওঁ। এতিয়া চাবলৈ দিছোঁ এটা, এতিয়া চাই আছে সি, কি উলিয়াইছে সিয়ে জানে। ইমান দেৰি হা ঘূৰি পাছলৈ আছে বোলে, সিয়ে আনিলে মোক আগলৈ। এই আমি বহুত পাৰ হৈ আহিলোঁ, আগলৈ আনিলে ইয়াক মেপ চাবলৈ নিদিয়াই ভাল। মই চাইছোঁ মেপ চাবলৈ না, তুমি ক'ব পাৰা তেতিয়াই। ৰ'ব দেই ৰাইজ, গৈ লওঁ আকৌ মানুহজনক লগ কৰি লওঁ, তাৰপিছত আকৌ বনাম। ইয়াৰ নাই নহয়। এয়া মানুহজনক লগ চগ কৰি মেলি আহিলোঁ। মানুহজনৰ লগত কথা অলপ আছিলে, তেওঁৰ লগত হৈ গ'ল। সেইডোখৰত ভিডিঅ' নবনালোঁ আৰু এতিয়া পূৰা ঘৰলৈ বুলি ওলাইছোঁ আৰু। এতিয়া কামটো নহ'লেই, এতিয়া ঘৰলৈ যাওঁ, তাৰপিছত আৰু আজি ভাওনা বচন বিতাব নহয়, তালৈ যাওঁ আৰু সেইটোৱে ভিডিঅ' বনিব লাগিব আজি আৰু। পিকুৱে আমাৰ গাড়ীৰ হেৰি চেঞ্চাৰটোক মানে চিট বেল্ট যে নিপিন্ধিলে ছাইডত মানে চিট বেল্ট নিপিন্ধাকৈ বহিলেতো বাজে নহয়। এতিয়া চিট বেল্ট নিপিন্ধাকৈ ই ছাইডত বহি আছে, মানে গাড়ী ই হেৰি কৰিছে, অপাৰ বনাইছে। চব মাজত বহি দিওঁ, মাজত বহি দিলে বাজি যায়। সি আকৌ ছাইডত বহি দে, আকৌ নবজা হৈ যায়। ই এতিয়া অপাৰ বনাই গৈছে, মানে ই চিট বেল্ট নিপিন্ধাকৈ কেনেকৈ বহিব লাগে এইটো শিকাই দিছে। শিকি ল'ব ইয়াৰ পৰা, চিট বেল্ট নিপিন্ধাকৈ কেনেকৈ চিটত বহিব লাগে। এতিয়া এই অপাৰ বনাইছে গাড়ী, সেইটোৱে আৰু। অথনিটো গম পালেই যে আমাৰ ছাৰ্ভিচিং নহ'ল, ঘূৰি গুচি আহিলোঁ। তো এতিয়া মানে আমাৰ নামঘৰত আজি ভাওনাৰ বচন বিতাব, তো তালৈ যাওঁ, তাকে ভিডিঅ' বনাম। কাৰণ ছাৰ্ভিচিঙৰ কাৰণেতো ভিডিঅ' নহ'লেই, কাৰণ ছাৰ্ভিচিং নহ'ল। তো এতিয়া গাটো ধুওঁগৈ, গাটো ধুই পিনি আহি লওঁ, তাৰপৰা ধুতি চুটি পিন্ধি যাব লাগিব নামঘৰত ন। তো চাই থাকক। ইয়াৰ পূৰা ধুতি চুটি আৰু পিন্ধি লৈছোঁ আৰু, কাৰণ নামঘৰলৈ যাম ন, ধুতিখন পিন্ধি ল'লে ভাল লাগে তাত গৈ পিন্ধাতকৈ। এতিয়া ঘৰতে ধুতিখন পিন্ধি লৈছোঁ, তাৰপিছত বাবলা সিহঁত আহিব, যাম। বৰষুণটো ওপৰত দি আছে ধুনীয়াকৈ, এতিয়া বৰষুণটো ৰখিলে আমি যাম আৰু। পূৰা ৰেডি হৈ ল'লোঁ, এতিয়া যাওঁ আৰু লাহেকৈ পিকুহঁতৰ ওচৰলৈ যাম। এতিয়া তাৰপৰা কি পাৰ্ট কোনে পায় তো সেইটো দেখুৱাম। যেতিয়া আমি বা কি পাৰ্ট পাওঁ বা কি পাওঁৱেই বা নাপাওঁ, সেইটো ৰাজহুৱাভাৱে বিয়াব নহয় নাই। এতিয়া পূৰক গৈ থাকোঁ তালৈ। এতিয়া বৰষুণ দিছে, মেইন কথা এতিয়া বৰষুণ দিছে, ৰখক বৰষুণটো, তাৰপৰা লাহেকৈ যাওঁ। পিকু যাব, শান্তনু বাবুলা চব যাব, চবেই কি পাৰ্ট পায় দেখুৱাই থাকিম, চাই থাকক। আমি ইমান ধুনীয়াকৈ শাৰী পিন্ধি ওলাই লৈছোঁ, এদিন নাই বাবুলা নাই পিন্ধা, এহেঁতি তাত পিন্ধিবগৈ বোলে, নাপায় নে নোৱাৰা কৰিব। নামঘৰলৈ গ'লে বাৰু ধুতি পঞ্জাৱীটো পাৰে, ধুতি বাৰু পিন্ধি নাযায়। নোলাইছে এই নাই ফ্লেছটো মাৰি দিছে নোলাবৰ কাৰণে, কিন্তু এনেকুৱা এইবোৰ কৰিব নাপায় দেই। এতিয়া ৰ'ব গৈ লওঁ, পিকুহঁতক লগ কৰি লওঁ, তাৰপিছত বনাই আছোঁ।
দেখুৱাই আছোঁ কি অঁ হা দেখুৱাই আছোঁ কি কৰি আছে উলংগ বেখেৰে তুমি ইমান দেৰিকৈ গা ধুইছা নামঘৰ যামগৈ গা ধুই যাইছোঁ আজিয়ে গা ধোৱা দেখিছোঁ কিমান টাইমত ধুলি এইটো দেওবাৰ গৈ অহাটো দেওবাৰে দিছিলোঁ এসপ্তাহ হ'ব ওলোৱা এসপ্তাহ মূৰত গা ধুইছে ভাল গা ধুব লাগে আহা হেল্ল' মেইন মানুহ তুমি ডাঙৰ মানুহ ক'ত গ'ল ডাঙৰ মানুহে ফোন মাৰিছে এতিয়া মোলৈ অঁ তেতিয়াহ'লে আমি ই ওলাই লওক তাৰপিছত গৈ তাত দেখুৱাই আছোঁ কোনে কি পাৰ্ট লয় চুলি নহয় পেটত চুলি গজাই দিছে তাত তেতিয়া ঘৰত পিন্ধি অহা হ'লো হয় নহয় এনেই ইয়াতো পিন্ধিবলৈ ঘৰত পিন্ধি অহা হ'লো হয় তেনেকৈ আমিও ঘৰৰ পৰা পিন্ধি আহিছোঁ ইও ঘৰৰ পৰা পিন্ধি আহিছে হয় নাই দুখন ঘৰৰ পৰা পিন্ধি আহিলেও হয় ই আকৌ ইয়াত পিন্ধিবলৈ থৈ হাফ পেণ্ট নাই আমিও হাফ পেণ্ট নাই পিন্ধা তলত ই আকৌ লং পেণ্ট পিন্ধি আহিছে এইটো কিন্তু একদম নাপায় আকৌ হয় নাই নামঘৰত যাওঁতে লং পেণ্ট কেতিয়াও নহয় সিম্পিঙেও নুখুলে আমি নামঘৰ পাই গ'লো মুখা ক'ৰবাত দেখুৱাই আছোঁ ঠিক আছে অ'কে আহিছে আৰু মানুহ হেল্ল' এইভাগে আমাৰ নামঘৰ ৰ'ব এতিয়া কোনে কোনে কি পাৰ্ট পায় দেখুৱাই আহিছে ষ্টাৰ্ট হওক হ'ব একো নাই কেতিয়া আহিছে এতিয়া আমাৰ নামঘৰ ইভাগে আমাৰ নামঘৰ এতিয়া ইয়াতে ভাওনা পাৰ্ট বিটাব তাৰপিছত আৰু কোনে কি পাৰ্ট পায় মানে দেখুৱাই আছোঁ ভাওনা বুলি ক'লে একদম মানুহ দোকানৰ পৰা গুচি আহিছে সোনকালে গম পায়নে নামঘৰত কিবা এটা থাকিবলৈহে পাব নামঘৰত কিবা এটা থাকিবলৈহে পায়ে যায় চাই এটা কৰি দিয়ক লগ বেমাৰ হৈছে বেমাৰী এতিয়া কি পাৰ্ট পাই দেখুৱাই আছোঁ ৰ'ব চাই থাকক কোনটি গাব বোলে মজা নাই ভালেই আছে আমাৰ খৰচটো কমিব পদ্মাখনো যাব লাগিব চাগে এখন গালেও হ'ব খৰচটো কমিলেই হ'ল শ্ৰীকৃষ্ণ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ দুৰ্যোধন দুঃশাসন কৰ্ণ শৈল্য শকুনি অশ্বত্থামা কৃপাচাৰ্য ধৃতৰাষ্ট্ৰ বলোৰাম পদ্মা কুন্তি দ্ৰৌপদী আৰু গান্ধাৰী আমাৰ ওম প্ৰকাশ শৰ্মা উঠিছে মা কৃষ্ণ বচন ভাগ ল'বৰ কাৰণে কৃষ্ণ বচন ভাগ দিলে আমাৰ ওম প্ৰকাশ শৰ্মা সূত্ৰভাগ হৈ গ'ল সূত্ৰভাগ হৈ লোৱা এটা এতিয়া আমাৰ কৃষ্ণ গৈছে ওম প্ৰকাশ শৰ্মা ক'ত গ'ল জানো সৰুটো এইটো দিছে কৃষ্ণ দেখুৱাই আছোঁ বাৰু কোনে কি পায় পূৰা শেষ আৰু আলোচনা শেষ ভাওনা চব পাৰ্টকেইটা হৈ গ'ল পিকুৱে আমাৰ হেৰি পালে এইটো কি বুলি কয় অৰ্জুন ভাওনা পূৰা বচন চচন বিতা হৈ গ'ল এতিয়া ঘৰলৈ বুলি আৰু খুজি এতিয়া ভাওনা মই পালোঁ কৰ্ণ এখেতটো ভাওনা পালোৱা মানুহ নহয় লগতে যোৱা মানুহ পালোঁ কৰ্ণ মই কেমেৰামেনিটো ভিডিঅ'টো যি কৰিবই চাবই আৰু ভিডিঅ' কৰিব এতিয়া মই পালোঁ কৰ্ণ এতিয়া কি কৰোঁ নাজানো কৰ্ণ পাত আগতে গোৱা নাই এতিয়া ৰিহাৰ্চেল কৰিম দেখুৱাম নহয় ৰিহাৰ্চেল চাই ঘৰলৈ গ'ল এতিয়া তাৰপিছত কৰিম পিকুহঁতক এৰি থৈ আহিছোঁ সেইটো আগত মানে এইটো বাবলা গৈছে কথা পাতি এতিয়া মানে ভাওনা পাৰ্টটো গম পালেই মই কৰ্ণ পাইছোঁ তাৰপৰা আমাৰ বাবলে কৃষ্ণ তাৰপৰা পিকুৱে অৰ্জুন তেনেকৈয়ে মানে ভাওনা পাৰ্টবোৰ দিছে আৰু এতিয়া যাওঁ ঘৰলৈ যাওঁ আজি ভ্লগটো ইয়াতে সামৰণি মাৰি দিওঁ ভ্লগটো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই একদম ৰিহাৰ্চেলত দেখুৱাম আৰু বাই বাই